কেনে আছে কে তথা সিদ্ধাৰ্থ শৰ্মাৰ পৰিয়ালটো? সবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকেতো ইতিমধ্যে গম পাইছেই, অভিনেতা কে তথা সিদ্ধাৰ্থ শৰ্মাক আজি কেইদিনমানৰ আগতে ষ্ট্ৰ'ক হোৱাৰ বাবে তেওঁক হস্পিটেলত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল। অভিনেতা কে বিবাহ পাশত আবদ্ধ হৈছিল 19 নৱেম্বৰ 2014 চনত আৰু তেওঁলোকৰ একমাত্ৰ সন্তান প্ৰিয়াংক কৌশিক তথা পিমনৰ জন্ম হৈছিল 19 জানুৱাৰী 2017 চনত। অভিনেতা কেৰ ঘৰত আছে তেওঁৰ মাতৃ, তেওঁৰ পত্নী আৰু তেওঁৰ একমাত্ৰ পুত্ৰ সন্তান পিমন। অভিনেতা কেৰ বৰ্তমান স্বাস্থ্য উন্নত হৈছে বুলি জানিব পৰা গৈছে। অভিনেতাজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁৰ পৰিয়ালে অত্যন্ত চিন্তিত হৈ পৰিছিল আৰু লগতে গোটেই অসমবাসীয়ে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছিল। জানিব পৰা মতে তেওঁৰ পৰিয়াল এতিয়া ঠিকেই আছে।